हेलो फ्रेंड्स, मोर चैनल जोरहाटर ছোৱালীলৈ আপোনালোকক সকলোকে স্বাগতম। আজি মই কাবেলি বুটৰ এটা ৰেচিপি দিম। ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কৰিব, কমেন্ট কৰিব আৰু মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব। কাবেলি বুটখিনি মই 4 পৰা 5 ঘণ্টামান তিয়াই লৈছো। এতিয়া বুট আৰু আলুখিনি নিমখ দি 5-6টা মান হুইচেল দি লম। 5-6টা মান চিটি মাৰি দিম। এতিয়া মই পিয়াজ এটা, নহৰু 6-7 ফুটামান, কেঁচা জলকীয়া 3টা মিক্সিত পিচি লৈছো। আকৌ বিলাহীখিনিও বেলেগকৈ পিচি লৈছো। বিলাহী পিছোতে পানী নিদিব। এতিয়া মই ইয়াৰ বাবে মছলাখিনি গোটাই লৈছো। আধা চামুচ জিৰা পাউডাৰ লৈছো, আধা চামুচ ধনিয়া পাউডাৰ লৈছো, আধা চামুচ মিট মছলা পাউডাৰ লৈছো, আধা চামুচ ৰেড চিলি পাউডাৰ লৈছো। এখিলা তেজপাত চিঙি লৈছো। কেৰাহী এখনত তেল গৰম কৰি লৈছো। বুটকেইটা ভালদৰে সিজিছে নে নাই চাই লৈছো। এতিয়া তেল গৰম হলত তাত এখিলা তেজপাত দিছো। এতিয়া পিয়াজ নহৰু পেষ্টখিনি দি ভাজি লৈছো। এচামুচ হালধি দিছো। তাৰ পাছত গোটাই থোৱা মছলাখিনি দি অলপ লৰাই দিছো। তাত বিলাহী পেষ্টখিনি ঢালি দিছো। বিলাহী দিকখিনি দি অলপ লৰাই দিছো। এতিয়া নিমখটো আন্দাজমতে দি দিছো। মছলাখিনি ভালদৰে ভাজি লৈছো যাতে কেঁচা গোন্ধটো নাথাকে। এতিয়া বইল কৰি থোৱা কাবেলি বুটখিনি দি অলপ ভাজি আছো। কাবেলি বুটখিনি সিজাই থোৱা পানীখিনি দি দিছো। পানীখিনি আপোনালোকে নিজৰ জোখমতে দিব পাৰে। আলুবোৰ অলপ ভাঙি দিব, তেতিয়া গ্ৰেভিখন ডাঠ হ'ব। এতিয়া আধা চামুচ গৰম মছলা দি অলপ দেৰি পাছত নমাই দিছো। এতিয়া আপোনালোকে ইয়াক ভাতৰ বা ৰুটিৰ লগত খাব পাৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক, কমেন্ট আৰু শ্বেয়াৰ কৰি দিব।